গৰমৰ দিনত হয় নেকি এনে সমস্যা? কিডনিৰ সমস্যাৰ পূৰ্বে দেখা দিব পাৰে এনে ইংগিত। সতৰ্ক হওক, সাৱধান হওক। বৃক্ক সম্পৰ্কীয় ৰোগ গুৰুতৰ আৰু ইয়াক কেতিয়াও আওকাণ কৰা উচিত নহয়, কাৰণ বৃক্ক সম্পৰ্কীয় ৰোগে মৃত্যুৰ কাৰণ হ'ব পাৰে। বহু গৱেষণা আৰু পৰিসংখ্যাই দেখুৱাইছে যে প্ৰতি বছৰে বৃক্ক বিকল হোৱাৰ বাবে লাখ লাখ লোকৰ মৃত্যু হয়। এই সংখ্যাবোৰলৈ চাই ইয়াৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। বৃক্ক বিকল হোৱাৰ বহু লক্ষণ দেখা যায়, ইয়াৰ প্ৰতি গুৰুত্ব দিব লাগে। এই লক্ষণসমূহ চিনাক্ত কৰি আপুনি এটা গুৰুতৰ অৱস্থাৰ পৰা হাত সাৰিব পাৰে। গ্ৰীষ্মকালত বৃক্ক বিকল হোৱাৰ লক্ষণসমূহক আওকাণ কৰাটো গুৰুতৰ হ'ব পাৰে। জানো আহক বৃক্ক বিকল হোৱাৰ মূল কেইটামান লক্ষণ। ক্লান্তি আৰু দুৰ্বলতা। দৈনন্দিন স্বাভাৱিক কাম কাজ কৰাৰ পাছত যেতিয়া আপুনি অত্যন্ত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে, তেতিয়া ই বৃক্ক বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। আচলতে এই সময়ত বৃক্কই সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু তেজ সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে, যাৰ বাবে শৰীৰত বিষাক্ত পদাৰ্থ জমা হয় আৰু ভাগৰ বাঢ়ি যায়। আন এবিধ লক্ষণ হৈছে শৰীৰাংশ ফুলা। শৰীৰত ফুলা বৃক্ক বিকল হোৱাৰ আটাইতকৈ সাধাৰণ লক্ষণ, যিটো আপুনি সহজেই চিনাক্ত কৰিব পাৰে। এই সময়ত ভৰি, গোৰোহা, হাত আৰু মুখত ফুলা অনুভৱ কৰা হয়। দৰাচলতে বৃক্কই তৰল পদাৰ্থ সঠিকভাৱে বাহিৰ কৰিব নোৱাৰাৰ ফলতেই শৰীৰৰ অধিকাংশ অংশ ফুলি উঠে। প্ৰস্ৰাৱৰ পৰিৱৰ্তন। এই সময়ছোৱাত প্ৰস্ৰাৱৰ পৰিমাণ, ৰং আৰু কম্পাংক পৰিৱৰ্তন হ'ব পাৰে। বৃক্কৰ সমস্যাৰ এটা ডাঙৰ আৰু গুৰুতৰ লক্ষণ হ'ব পাৰে। আওকাণ কৰিলে আপোনাৰ জীৱনো হেৰুৱাব পাৰে। গতিকে এই লক্ষণসমূহ শৰীৰত দেখা দিয়াৰ লগে লগে সময় নষ্ট নকৰাকৈ লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। আন এবিধ উল্লেখনীয় লক্ষণ হৈছে উশাহ লওঁতে অসুবিধা। লঘু কামৰ পাছতো উশাহ লোৱাত কষ্ট পোৱা বা উশাহ লোৱাত অসুবিধা পোৱাটো বৃক্ক বিকল হোৱাৰ লক্ষণ হ'ব পাৰে। গতিকে আপোনাৰ উশাহ নিশাহৰ গতিৰ প্ৰতি গুৰুত্ব দিয়ক। বিশেষজ্ঞসকলে কয় যে কিডনি বিকল হ'লে শৰীৰত অতিৰিক্ত তৰল পদাৰ্থ জমা হৈ হাওঁফাওৰ ওপৰত চাপ বাঢ়ি উশাহ নিশাহ লোৱাত সমস্যাৰ সৃষ্টি হয়। গতিকে আপোনাৰ নাইবা আপোনাৰ পৰিয়ালৰ সদস্যৰ যদি এইসমূহ সমস্যাই দেখা দিছে, তেন্তে অতি শীঘ্ৰেই আপুনি চিকিৎসকৰ পৰামৰ্শ লওক, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে। নিউজ ডেস্ক PB সংবাদ।